নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আমি আহিছোঁ আজি কয়াকুছিয়া ইকো পাৰ্কলৈ আৰু আপোনালোকক মই দেখুৱাম কয়াকুছিয়া ইকো পাৰ্কৰ কিছুমান দৃশ্য, একচুৱেলি ঠাই। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এতিয়া নাৱত উঠিম। নাৱত চাওক, আমি এতিয়া নাৱত উঠিম। বন্ধুসকল, যদি মোৰ এই ইউটিউব চেনেললৈ আপোনালোকে নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু চাওঁ, মই আপোনালোকক সুন্দৰ সুন্দৰ ঠাই দেখুৱাব কাৰণে চেষ্টা কৰিম। वीडियो शूट कर रहा है तू। मजा लगते हो আৰু বন্ধুসকল, সেইখনে হৈছে পিকনিকৰ ফিল্ড। পিকনিক খোৱাৰ ফিল্ড হয় এইখনে। এইবিলাক সকলোৱে এওঁলোকে আৰু বন্ধুসকল, আমি এতিয়া পেডেল বটিঙত উঠিম। আৰু বন্ধুসকল, আপোনালোকে যদি এই পেডেল বটিঙত উঠিব খোজে তেনেহ'লে আপোনালোকক ইয়াত 30 টকা এক্সট্ৰাকৈ দিব লাগিব। কাৰণ আপোনালোকে যেতিয়া নাৱত উঠে, নাৱৰখিনি আপোনালোকৰ 50 টকাটো এবাৰে দিব লাগে আৰু পেডেল বটিঙত উঠিলে সেইটো এক্সট্ৰাকৈ 30 টকা দিব লাগে। আৰু বন্ধুসকল, আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু সেইটো হৈছে টিকেট কাউণ্টাৰ। সেইখনত টিকেট কাউণ্টাৰ আৰু ইয়াতে আৰু ইয়াতে তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই।